ল ল ল হাতেৰে দি দিম ল আৰু চাওক ল ল ল ভয় লাগে গাইছ ল ল ল ল ল ল তই ল ল হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ। মোৰ নতুন এটি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ আজি আমি গৈ আছোঁ। তো গাইছ আমি এতিয়া আহি পেলাই নন্তলী পাই গৈছোঁ। হাতীমৰা মন্দিৰত যাম, চাই কল চল লৈ ল'লোঁ আৰু এইফালে আহি পেলাই কলিয়াবৰ তিনিআলি হৈ পাই। তো গাইছ আমি এতিয়া আহি পায়ে গ'লোঁ। ইয়াৰ পৰা আৰু বেছি নহয় 1.5 কিলোমিটাৰ জেগা আছে। তো তাত গৈ পেলাই গোটেইখিনি দেখুৱাম। ইয়াত ৰখিলোঁ, সেইকাৰণে ভাবিলোঁ এটা ক্লিপ লৈ লওঁ আৰু আপোনালোককো জনাই দিওঁ। আহি পালোঁ আৰু 1.5 কিলোমিটাৰমান আছে। তো ভিডিঅ'টোত একদম শেষলৈকে চাব। স্কিপলি আহি পেলাই পাই গ'লোঁ, ভিতৰত গৈ আছোঁ এতিয়া আমি। এফালে চাব পাৰিছে গেটখন আছে। ৰ'বা ৰ'বা তোমালোকৰ কাৰণে আনিছোঁ, দিম ৰ'বা। ওচৰত আমি এতিয়া ভিতৰত গৈ আছোঁ, মানে কল লৈ আহিছোঁ। এতিয়া যদি ইহঁতক দেখুৱাই দিওঁ মানে মন্দিৰলৈকে যাব নিদিয়ে, মোক আগতে ৰখাই দিব। সেইকাৰণে এতিয়া গৈ আছোঁ, পূজা কৰি পেলাই পিছত দিম। ধৰ ধৰ এইফালে ধৰ, তলত ধৰ না, ওজন লাগি আছে হাতত। চাব পাৰিছে ইহঁত আহি আছে। ৰ'বা ৰ'বা দিম দিম, চবকে দিম দিম, তোমাক দিম, চবকে দিম। এয়া চাওক পিছে পিছে আহি আছে। ৰ'বা ৰ'বা দিম নহয়। আহি গ'লোঁ গাইছ, ওপৰত উঠিব লাগিব। সিৰি আছে পূৰা, দেখুৱাই দিয়া বাৰু ওপৰ ফালে কেনেকুৱা আছে। চাওক সেই ওপৰত যাব লাগিব আমাৰ। ইয়াতো ৰখি আছে এজন, চবকে দিম। ৰ'বা 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 দিম, চাই আছে চাওক চাওক আহি আছে। গম পাই গ'ল ইহঁতে, মানে ইহঁতৰ কাৰণে কিবা এটা লৈ আহিছোঁ কাৰণে। আহা তাতে ৰখি দে, তই তাতে ৰখি দে, ভালকৈ দেখুৱা চবকে। ফাইনেলি আহি পাই গ'লোঁ মন্দিৰখন। তো এতিয়া আমি তাত যাম। প্ৰথমে ইয়াত চেণ্ডেলখিনি খুলি ছাইডত থৈ লওঁ। চেণ্ডেল লৈ আহিলোঁ, এখন লৈ গ'ল তাৰ পৰা। আৰু এজন আহি আছে এইফালে। না না লাগতো না, বাদ দেখাই পাৰ দেউতা কৰে। সোনকালে বনা। চাওকচোন গাইছ কি কৰি আছে, দেখুৱাই দে। পূজা দিবলৈ দিয়া নাই, চব খাই আছে। এইটো চাওক, দেখ দেখ চাওক কি কৰি আছে। পূজা দিবই দিয়া নাই, মানে এতিয়া জ্বলাই দিলোঁ। চাকি এখনহেন জ্বলি আছে আমাৰ। তো গাইছ একো কৰিবলৈ নাই, ইমান টাইম চাকিটো জ্বলিব দিছে। এতিয়া ই আহি গ'ল এইটো নুমাবৰ কাৰণে। চাওক এইটো চাওক, এইটো চাওক কি কৰি আছে চাওক। বাবা বেয়া চেয়া নাপাবা, জ্বলাব দিয়া নাই। আৰু মই কি কৰিম, কলপাত চলপাত মই চব লৈ আহিছিলোঁ, চাকিও আনিছিলোঁ, ধূপ চুপ, কিন্তু ইহঁতে জ্বলাবই দিয়া নাই। আগতে খাই দিলে। কল কল এইটো ফল কৈছো। অঁ 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 এটা দিবৰ কাৰণে অঁ দি দিয়া। ডাইৰেক্ট থোকটো ওলাই দি দিওঁ নেকি? নাই, অলপ অলপ কৰি দিয়া না। আকৌ সিহঁতে কাজিয়াই কৰে নেকি? হনুমানক দিবা, নকৰে নকৰে। ইয়াক দিবা, মন পূজা তেওঁৰ হাতত দিবা। আহি আছে আহি আছে। আমি পুৰা খুৱাই আছো সিহঁতক। শৰ্ট বনাই পেলাই ভালকে দেখুৱা। ল ল ল হাতেৰে দি দিম ল আৰু চাওক ল ল ল ভয় লাগে গাইছ। ল ল ল ল ল ল তই ল ল ভয় লাগে ন। এইফালে চাওক চবেই আহি গৈছে আমাৰ সদস্য। সিহঁত চবকে দিম এইফালে দিলোঁ। আৰু চাউল আনিছিলোঁ পাৰক দিয়াৰ কাৰণে। চাউলটো আগতে সিহঁতে লৈ হাতৰ পৰা গুচি গ'ল, পাৰক দিয়া নাই। ছাগলীক দিলোঁ, পাৰক খালে, সিহঁতে খালে। চাওক কিমান আহি গৈছে, আৰু আহিব তলফালে আৰু আছে, সিহঁতো আহিব। তো সিহঁতক দে চবকে দে। ল ল ল চাওক হাতৰ পৰা লৈ গৈ আছে সিহঁতে। ৰ কাজিয়া কিয় কৰি আছে? চাওকচোন কি কাজিয়া লাগি গ'ল ইহঁতে। এইফালে দেখুৱা। ল ল ল ল ল ল এটা ডৰ কৰে, এইটোক চাই পেলাই ভয় লাগে। ল আৰু চাওক সেৱা কৰিলোঁ।
আমি ইয়াত আহিলোঁ, পূজা কৰিলোঁ। পূজাটো ভালকৈ কৰিব দিয়াই নাই, আপোনালোকে চালেই। তো এতিয়া আমি গৈ আছোঁ, কল চল আনিছিলোঁ, খোৱালোঁ, চাউল আছিলে, চাউলটো দিলোঁ। তো এতিয়া আমাৰ ইয়াত পূজা কৰা হৈ গ'ল। তো এতিয়া আমি গৈ আছোঁ, ইয়াত পূৰা একদম এনেকুৱা হিৰি আছে, হিৰিৰে মই গৈ আছোঁ, লগৰকেইটা ফটো চটো মাৰি আছে। আৰু আমাৰ ইয়াত এটা জুবিন স্কট বুলি এটা জেগা আছে, আমাৰ জুবিন দাৰ নামত মানে জেগাখনৰ নামটো ৰাখিছে, জুবিন স্কট বুলি। তো তাতো যাম, সেইখিনিও অলপ দেখুৱাই দিম আপোনালোকক। চাওক নদী আছে, সেইফালে ব্ৰহ্মপুত্ৰ নদী হয় এইটো। আৰু আমি এতিয়া ইয়াৰ পৰা আহিছোঁ, এই ওপৰত আছে মন্দিৰখন, তাৰ পৰা আমি এনেকৈ নামি আহিছোঁ। এইটো মোৰ লগৰ দুটা আহি আছে। আমি সেইফালেই যাম, সেই নদীৰ মই যোনফালে দেখুৱাই আছোঁ নদীটোৰ সেইফালে, সেই তাতে আছে জুবিন স্কট বুলি জেগা। তো ধুনীয়াকৈ জুবিন দাৰ ফটো এখন বনোৱা আছে, মই অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওক আমাৰ জুবিন দা হয়, জয় জুবিন দা, তুমি সদায় থাকিবা আমাৰ মাজত এনেদৰে। সেইফালে চাব পাৰিছে, এইফালেও লিখা আছে আই লাভ জুবিন গাৰ্গ বুলি লিখা আছে, আই লাভ জুবিন গাৰ্গ ZG বুলি দিয়া আছে। চাওক কি ধুনীয়াকৈ এটা ফটো বনোৱা আছে ইয়াত। এইটো একদম হাতীমৰা মন্দিৰ আছে, সেইফালে মন্দিৰৰ মানে তিনিআলিতে আছে। আৰু এইফালে কাঞ্চন পাৰ্ক বুলি আছে, এইফালে কাঞ্চন পাৰ্ক যায় মানে তিনিআলিখনতে মূৰ্তিখন বনাই দিছে, বহুত ভাল লাগিছে চাই পেলাই। চাওকচোন। তো গাইছ এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটোত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি দিব। দেখা হ'ব আকৌ এটা নতুন এটা ভিডিঅ'ত। জয় আই অসম, জয় জুবিন দা।